কথা নাছিলে সেইকাৰণে জাষ্ট নৰ্মেল ব্লগ একো মই এডিটিং নকৰোঁ ইয়াত মানে যোনবিলাক বহুত বেছি এডিটিং কৰিলে ভিউজো নাই কিমান সঁচা কথা কৈছে সঁচাকৈ এডিটিং নকৰোঁ জাষ্ট এনেকৈয়ে মই ভিডিঅ' বনাম আৰু এনেকৈ আপলোড কৰিম আৰু পাছবেলা যাম মণ্ডপলৈ সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি যাব প্লিজ বহুত মানুহ ভিৰ হৈ আছে গাড়ী ভাল লাগি আছে খুৰী হাই বুলি কৈ দিয়ক মোদীৰ ওচৰত পাবগৈ দেই মোদী ওচৰত পাব বহুত মানুহ আছিলে মাস্কখন খুলি দিব লগা হ'ল মাজতে কাৰণ নহবা চিনি নাপাব নহয় ভিডিঅ'ত বহুত গৰমৰ কাৰণে একচুৱেলি মাস্কখন খুলি দিব লগা হ'ল মাস্কৰ ভিতৰত উকাই নাপায় বেছিকৈ আৰু ভাবি চাগে মই ইমান হাঁহি থাকোঁ কিন্তু মই হাঁহিয়ে থাকোঁ এতিয়া কি ক'ম আৰু মই একচুৱেলি মোক কথা কোৱা অভ্যাস নাই নহয় কথা কোৱা অভ্যাস নাই কিন্তু এতিয়াৰ পৰা অকণমান প্ৰেক্টিছ কৰিব লাগিব মোৰ ছাবস্ক্ৰাইবাৰ বঢ়া নাই 71% ছাবস্ক্ৰাইব কৰা নাই প্লিজ যদি কোনোবা 71%ৰ ভিতৰত কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব পিছত মই গিভ এৱে কৰিম কিবা দিম মোৰ হাত সেয়া আমাৰ আলহী আহিছে মোৰ মাহী সেয়া সেয়া আলহী তাৰপিছত আমি এতিয়া আকৌ যাম গৰমত ঘামি জামি আহিছোঁ কথা কৈ ব্লগ বনাইছোঁ এয়া দেউতাই বহি আছে গেঞ্জি এটা নিকিনাকৈ এয়া পলাইছে মই পাছে গৈ আছোঁ কেনে লাগে কি বনাইছা এয়া কি খা কোৱা কি খা আলু আৰু মূলা তাৰ মাছ নাই নহয় ইয়াত আছে মাছ ৰূপচন্দা মাছ সেয়া ৰূপচন্দা মাছ সেয়া বনাই থৈছে তাতো আছে মাছ এতিয়া পূজালৈ কেতিয়া দোকান চোকান নাই দিয়া
আছোঁ নহয় মানে ক'ত হেৰি কৰি খাই আকৌ সেইফালে ভাল থেংক ইউ চেম টু ইউ এতিয়া আহিবা এতিয়া